মানে এইবাৰ বহুত ডাঙৰ কৰা দেখিছোঁ, আগে পিছেও কৰে, বাট মানে সৰু একে কলেজত ডিপাৰ্টমেণ্ট একে, বাট মানে পাই গ'লোঁ, বাট মানে কি হেলমেটটো পিন্ধি লৈছে গাইছ। গুড মৰ্নিং গাইছ, বাচি আছোঁ লগ কিবাকে গাইছ। মানে চাওক মানে এই মাত্ৰ কলেজৰ পৰা আহিলোঁ আৰু গাইছ চাওক মানে এই মাত্ৰ জাষ্ট মানে চাহটো খাই ল'লোঁ। আজি বতৰটো বহুত ভাল, ধুনীয়াকৈ ৰ'দ দি আছে, ভাল লাগিছে। চাওক এতিয়া ধুনীয়াকৈ বাজিছে 1:33, বহুত টাইম হৈ গ'ল। মানে কি কলেজত গ'লোঁ, ক্লাছ কৰিলোঁ, ক্লাছ কৰি পেলাই আৰু ব্লগটো এতিয়া ষ্টাৰ্ট কৰিছোঁ। মানে বাচ্ছাত যাম, বাচ্ছাত মানে চাওক মানে কি পূজাৰ কেনেকুৱা প্ৰস্তুতি চলি আছে। বৰ্তমান দুৰ্গা পূজা আৰু গম পাই মানে বাচ্ছাত মানে আজিকালি বহুত ডাঙৰ হৈছে আৰু পাঠশালাৰ মানুহখিনিৰ কাৰণে মানে দুৰ্গা পূজাটো বহুত ইম্পৰ্টেণ্ট। মানে কি You're just like the bad girl, in me she's the best. Easy with the sad girl, she'll put you to the test. Now she's just a mad girl, laying on your chest. ফাইনেলি আহি পালোঁ, বাট মানে কি দুৰ্গা পূজা পাঠশালা য'ত মানে হয়, মানে আগে পিছে হয়, এইবাৰো হয়, তাত মানে আহি দেখিলোঁ কি মানে গাইছ মানে এইটো লোকেশ্যনত মানে আজিকালি বিয়া বাৰু পাতে। আপোনালোকৰ যদি কোনোবাই যদি বিয়া পাতিম বুলি ভাবিছে, বিয়া পাতিব পাৰে ইয়াত, মানে কি বিয়া পাতে। বাট মানে কি আমাৰ দুৰ্গা পূজা, শাৰদীয় দুৰ্গা পূজা সেইফালে উপস্থিত কৰা মানে কৰিব সেইফালে। মানে কি সেইফালে আকৌ মানে চাব লগা নাই, বাট মানে কি মণ্ডপ মণ্ডপ নহয়, মানে ষ্টেজখন বনাইছে নেকি, ষ্টেজ মানে কি সেই কভাৰখন য'ত মানে কি পূজা কৰিব ধুনীয়াকৈ। বাট মানে এইবাৰ বহুত ডাঙৰ কৰা দেখিছোঁ, আগে পিছেও কৰে, বাট মানে এইবাৰ আৰু ডাঙৰকৈ কৰে। আৰু গাইছ বৰষুণটো আনিলে ভাল আছিল। চাওক মানে কি গোটেই পতা হৈ গৈছে, গোটেই পতাই কেনেকৈ যাম পূজাত যদি। চাওক মানে এইফালে বাঁহবিলাক পেলাই থৈ দিছে, এই বাঁহৰ ওপৰে মানে খোজ দি সেইফালে গৈ আছোঁ, য'ত মানে মানে এই পতা ইয়াত চাওক কেনেকৈ আহিছে, চাওক এনেকৈ খোজ দি মানে গাইছ চাওক মানে কি আগতে এইফালে ধুনীয়াকৈ বনোৱা আছিল, মানে কি দুৰ্গা পূজা পাতা আছিল। বাট ইয়াত মানে এটা বিল্ডিং বনাইছে, মোৰ বিশ্বাস হয়তো সিহঁতৰ মানে কমিটিৰ হ'ব পাৰে। বাট মানে এইবাৰ এইফালে চাওক পূজা, চাওক পতা এইবিলাক ঠিক হ'ব লাগিব পূজাৰ আগতে। যদি বৰষুণটো আহে আৰু বেয়া হ'ব, আৰু যদি বৰষুণ নাই তেতিয়া আৰু ভাল হ'ব। আৰু চাওক মানে কি ফাইনেলি মানে দেখা পাই গ'লোঁ, ইয়াত বহুত ধুনীয়াকৈ বনাই আছে মেইন মূৰ্তি দুৰ্গা মাৰ। এইটো সেইফালে আছে, মই ইমান নাজানো নাম, বাট দুৰ্গা মাৰ লগতে এইটো সিংহটো অসুৰক মাৰি আছে। আৰু এইফালে গণেশ বাবা আছে, গণেশ বাবা চাওক মানে এয়া আহিছে আমাৰ গণপতি বাপ্পা, ধুনীয়াকৈ মানে বনাই আছে। বাট চুলিটো দিব লগা আছে, চুলি দিব, বাকী কালাৰটো কৰি আছে আৰু ড্ৰেছটো পিন্ধাব লগা আছে। আৰু এইফালে আছে আমাৰ লক্ষী মা, ড্ৰেছ পিন্ধাব লগা আছে, চুলিখিনি দিব লগা আছে। আৰু অলপ আৰু লগতে চাওক মানে কি এইফালে দুৰ্গা মা মেইন মূৰ্তি দাদাই বনাই আছে, কষ্ট কৰি বহুত। লগতে মানে কি চুলি দিব লগা আছে, কাপোৰখিনি মানে গোটেই 80% বনোৱা হৈছে আৰু বাকী মানে 20% বাকী আছে। চাওক মানে এইফালে সৰস্বতী মা, আৰু এইফালে মই নামটো নাজানো, একেবাৰে ক্ষমা কৰি দিব। বাট মানে কি বনাই আছে, বনোৱা হ'ব। দাদা আপোনাক ধন্যবাদ, আপুনি ইমান কষ্ট কৰি থাকে। আৰু গাইছে এইফালেও চাওক মানে কি মূৰ্তি ধুনীয়াকৈ বনাই আছে, গোটেইবিলাক বনোৱা হৈছে। বাট মানে কি কাপোৰখিনি আৰু লগতে অলপমান মানে কি সোণা চোনা এইবিলাক এড কৰিব লগা আছে। ঠিক আছে, মই এটা বস্তু গম পোৱা নাই, মানে কি ইয়াত মানে কি মূৰ্তি একেটা মূৰ্তিয়ে বহুতটা বনোৱা আছে, মানে কি দুৰ্গা মাৰ হয়তো মানে কি পাঠশালাৰ পৰা মানে কি বস্তুটো সেই কৰিব, বেলেগত দিব, আৰু ইয়াৰ কাৰণে বনাই আছে আৰু বেলেগতো দিব। যি কি নহওক শাৰদীয় দুৰ্গা পূজাৰ বহুত শুভেচ্ছা থাকিল। আৰু চাওক ধুনীয়াকৈ কিবা এটা ভাল লাগে, মানে কি মা দুৰ্গা মা চাওক মানে এইফালেও ছেইম দুৰ্গা মা, ছেইম এইটো অক্ষুৰ, ছেইম সিংহ, ছেইম দুৰ্গা মা, ছেইম অক্ষুৰ, ছেইম সিংহ, ছেইম দুৰ্গা মা, ছেইম অক্ষুৰ, ছেইম সিংহ। আৰু এইফালেও একে মানে গাইছ চাওক মানে কি মোৰ বিশ্বাস হয়তো মানে ইয়াৰ পৰা বেলেগতো পূজাত য'ত মানে কৰে তাতে মানে কি বস্তুটো দি দিব। আৰু গাইছ ধুনীয়াকৈ মানে দেখিলোঁ দুৰ্গা পূজাৰ কেনেকুৱা প্ৰস্তুতি চলি আছে। একদম মানে এইখিনি ক'লোঁ পুৰা গৰম, একদম গৰম একদম মানে কি প্ৰস্তুতি চলি আছে পূজাৰ। একদম প্ৰত্যেকে পূজা চাব আহিব, আৰু প্ৰত্যেকে মানে কি জিলাপি খাব। আৰু এডভান্স সকলোকে দুৰ্গা পূজা, হেপী দুৰ্গা পূজা। লগতে এতিয়া পোৱাৰ পৰা আমি একো খোৱা নাই, কিবা এটা খাই লওঁ। মোৰ একদম ফেভাৰেট মানে বিৰিয়ানী ধুনীয়াকৈ খাওঁ, পোৱাৰ পৰা একো ভাতটো খোৱা নাই। মানে ক্লাছ কৰি আহিছোঁ, আহি ব্লগটো ষ্টাৰ্ট কৰিছোঁ, যিটো মানে কি মই ডেইলি ব্লগ দিওঁ। বাট মানে চাওক মানে কি গাড়ীত তেল ভৰাব লগা আছিল, তেলটো নভৰাও, জাষ্ট মানে কি ধুনীয়াকৈ বিৰিয়ানীটো খাই লওঁ, বাছ হৈ যাব। চাওক মানে কি এইফালে ধুনীয়াকৈ ভিডিঅ' বনোৱা হৈ গ'ল। লগতে এইফালে লগ পালোঁ ভাইক, মানে ভাই আৰু মই মানে একেলগে পঢ়োঁ, একে কলেজত, ডিপাৰ্টমেণ্ট একে। বাট মানে কি ভাই মানে কি শ্বৰ্ট ফিল্ম বনায়, এনেকুৱা শ্বৰ্ট ফিল্ম বনায়, নামটো কি আছিল? 2 hours later. চাওক মানে কি মই কৈছোঁৱে তেতিয়া মানে পুৱা কলেজত যোৱাৰ পৰা একো খোৱা নাই, তো এতিয়া ধুনীয়াকৈ মানে খাব আহিছোঁ চিকেন বিৰিয়ানী। মানে আমি খাম কি হায়দৰাবাদী ষ্টাইলত। মানে অনেষ্টলি কওঁ মোৰ মানে কি মানে বিৰিয়ানীটো বহুত মানে এইটো বস্তু ভাল লাগিছে, মানে কি গাইছ চাওক ধুনীয়াকৈ মানে আহি পেলাই বিৰিয়ানী একেবাৰে বেয়া নাপাব। মানে কি আমি পুৱাৰ পৰা একো খোৱা নাই, ধুনীয়াকৈ খাই লওঁ। চাওঁ মানে পেটটো কিবাকৈ শান্তি পাইছে দিয়ক, মানে পুৱাৰ পৰা একো খোৱা নাছিলোঁ, জাষ্ট খালোঁ বিৰিয়ানী, ভাল লাগিল। এতিয়া ডাইৰেক্ট মানে ঘৰলৈকে যাওঁ, কাৰণ জিমত আহিব হ'ব। আৰু গাইছ ফাইনেলি ঘৰ পাই গ'লোঁ, বাপৰে বাপ। লগতে চাওক মানে কি আজি দিনটো মানে কি বহুত মানে কি ঘূৰা ফুৰা। মই বিশ্বাস কৰক, মই দিনটোত পাঠশালাত 5 বাৰ মান যোৱাই পাৰে, কলেজত যাব পাৰে, ভিডিঅ' বনাব যাওঁতে যাব পাৰে, লগতে জিমত যাওঁতে যাব পাৰে, আৰু কিবা বেলেগ কামত নিজৰ কামত যাওঁতে যাব পাৰে। তো এতিয়া চাওক মানে কি আৰু জিমত যাবই হ'ব। তো চাওক এতিয়া ধুনীয়াকৈ বাজিল 4টা, আৰু মই যাব লাগিব জিমত। আৰু এতিয়া পুনৰ মানে পাঠশালাত যাব লাগিব, মই কৈছোঁ মানে কি চাওক পাঠশালা পাই গ'লোঁ। বাট মানে কি হেলমেটটো পিন্ধি লৈছে গাইছ, মানে আগত পুলিচ ৰখি আছে, মানে পইচা ফাইন ভৰিব লাগিব, সেইকাৰণে মানে হেলমেটটো পিন্ধি লওঁ এতিয়া। আৰু গাইছ চাওক ফাইনেলি পাই গ'লোঁ জিম। জিম গাইছ মানে কি মোৰ বিশ্বাস জিমত মই অকলে যাওঁ। গাইছ চাওক মানে কি ফাৰ্ষ্ট টাইম আজি মই জিমত মানে অকলে, মানে কি কোনেও অহা নাই, ময়ে ফাৰ্ষ্ট আহিলোঁ। মানে কি বেছি মানে কি এইখিনি নকৰোঁ, আৰু মানে কি জিম কৰা নাই, নেদেখাওঁ, ইমান বডি চডি নাই। বাট মানে কি এক্সাৰচাইজটো কৰোঁ ভালকৈ কৰি পেলাই ঘৰত যাই একেলগে ঘৰত লগ পাম। আৰু গাইছ ফাইনেলি বাই বাই। গাইছ ফাইনেলি এক্সাৰচাইজ কৰা হৈ গ'ল ন, বাপৰে বাপ বহুত ভাগৰ লাগিছে। বাট মানে কি
হেল্থটো কাৰণে কৰিব লাগিব কেনে কৰিছোঁ মানে আন্ধাৰে হৈ গ'ল লাইট জ্বলি গ'ল গোটেই তো গাইজ চাওক মানে এতিয়া ডাইৰেক্ট মানে ঘৰলৈকে যাওঁ বহুত ভাগৰ লাগিছে ঘৰত ধুনীয়াকৈ যাওঁ গা চা ধুওঁ আৰু এতিয়া ব্লগ নকৰোঁ দিয়ক সকলোকে বাই বাই ভালে কৰি থাকক আজিৰ কাৰণে সকলোকে বাই বাই